নমস্কাৰ ভগ্নাংশৰ অধ্যায়টোৰ দ্বিতীয়টো ভিডিঅ'লৈ আমি সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগতে আমি ভগ্নাংশৰ লগত জড়িত যিখিনি আমাৰ যোগ বিয়োগ পূৰণ হৰণ আছিলে ভগ্নাংশৰ সেইখিনি আমি আলোচনা কৰিলোঁ। এইবাৰ আমি কি কৰিম, দুটাতকৈ অধিক ভগ্নাংশৰ যোগফল বা পূৰণফল কেনেকুৱা হয় বা ভগ্নাংশৰ লগত জড়িত অংকবোৰ আমি কি কৰিম আলোচনা কৰিম, যিবিলাক পৰীক্ষাত আহে। আগৰবাৰ টেটৰ পৰীক্ষাটো কি হৈছে, এই ভগ্নাংশৰ এনেকুৱা অংকবিলাক আহিছে, আমি সেইবিলাক ডিছকাছ কৰিম। এতিয়া চাওক, দুটাতকৈ অধিক ভগ্নাংশৰ যোগফল। ইয়াত চাওক, দুটা ভগ্নাংশ লগত আৰু এটা ভগ্নাংশ, তৃতীয়টো ভগ্নাংশ যোগ হৈ আছে। আমি চাব লাগিব ভগ্নাংশ কেইটাৰ কোনোবা দুটা বা তিনিওটা ভগ্নাংশৰ হৰবোৰৰ মিল আছে নেকি বাৰু। ইয়াত চাওক, দুটা ভগ্নাংশৰ হৰৰ মিল আছে 7। গতিকে আমি কি কৰিম, যিকেইটা ভগ্নাংশৰ হৰৰ মিল আছে তাক আমি প্ৰথমতে যোগ কৰি ল'ম। যোগ কৰি লৈ কিনে চাওক, ইয়াত 7 আৰু 7 দুটাৰে আছে, তাত আমি 7 কমন ল'লোঁ। মানে 7 আৰু 7ৰ এলচিএম কি হ'ব, 7 হ'ব। তাৰপিছত এই দুটা যোগ কৰি দিলোঁ, 3 + 6 আৰু 2/5 তেনেকৈ ৰাখি দিলোঁ। তাৰপিছত চাওক, 9/7 পালোঁ আমি, 2/5টো আমি ইয়াত প্লাছ কৰি দিলোঁ। এতিয়া সকলোৱে জানো, এতিয়া দুটা ভগ্নাংশ যোগ কৰিলে আমি কি কৰোঁ, হৰৰ আমি লসাগু উলিয়াওঁ। লসাগু উলিয়ালে কি হ'ব, 7 আৰু 5ৰ লসাগু কিমান হ'ব আমি সকলোৱে জানো, 35। গতিকে আমি চাব লাগিব 7ৰ লগত কি মাল্টিপ্লাই কৰিলে 35 পাম। আমি সকলোৱে জানো 7ৰ লগত 5 মাল্টিপ্লাই কৰিলে 35 পাম, 7 × 5 = 35। গতিকে সেই সংখ্যাটোকে আৰু আমি লবেৰেও পূৰণ কৰিব লাগিব, লবটোৰে 9 × 5। ঠিক তেনেদৰে ইয়াত 5ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব, 7, তেতিয়া আমি 35 পাম। ঠিক তেনেদৰে ইয়াত যে লবটো আছে 2ৰ লগতো আমি 7 মাল্টিপ্লাই কৰিব লাগিব। কৰিলে কি পাম, চাওক, 9 × 5 = 45, 7 × 5 = 35, প্লাছ 2 × 7 = 14, 5 × 7 = 35। আমি গোটেইখিনি যোগ কৰি কিনে কি পালোঁ, 45 + 14 আৰু 35 আমাৰ কি হ'ব, কমন এলচিএম ল'লে আমি 35 হ'ব। গতিকে 59/35। ইয়াক আমি মিশ্ৰ ভগ্নাংশটো লিখিব পাৰোঁ কেনেকৈ, 35 1 × 35 + 24, 59 হ'ব। মানে 1 sum of 24/35, সমস্তৰ 35/24। এইবাৰ দুটাতকৈ অধিক ভগ্নাংশৰ পূৰণফল। ইয়াত চাওক, তিনিটা ভগ্নাংশ আছে, 7/5, 2/3 আৰু 10/7। দুটাতকৈ অধিক ভগ্নাংশৰ পূৰণফল। আমি প্ৰথমতে চাই ল'ম, আমি ইয়াত হৰণ কৰিব পাৰোঁ নেকি, ইহঁতক হৰণ যায় নেকি। চাওক, 7ৰে এই 7টোক আপোনাৰ যাই আছে 1 বাৰ, আমি কাটি ল'লোঁ। তাৰপিছত চাওক, এই 5টোৰে এই 10টোক আমি কাটিব পাৰোঁ, 5 × 1 = 5, 5 × 2 = 10। গতিকে ওপৰত থাকিল 1, 2 আৰু 2, মানে 1 × আৰু তলত থাকিলে 1 × 3 × 1, মানে কি হ'ব, 1 × 2 × 2 হ'লে কি হ'ব, 4, আৰু ইয়াত কি হ'ব 3, মানে 4/3। এইবাৰ চাওক, দুটাতকৈ অধিক ভিন্ন হৰ বিশিষ্ট ভগ্নাংশৰ যোগফল, য'ত হৰবিলাক বেলেগ বেলেগ হ'ব। চাওক, ইয়াত 1/12 আছে, 5/9 আছে আৰু 2/36 আছে। ইয়াত গোটেইকেইটাৰে হৰবোৰ বেলেগ বেলেগ। তো প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথম দুটা ভগ্নাংশৰ হৰ দুটাৰ আমি কি কৰিব লাগিব, আমি লসাগু উলিয়াই ল'ব লাগিব। ওলালে কি হ'ব, 12 আৰু 9 আমি জানো, 12 আৰু 9 যদি উলিয়াওক, ইয়াত চাওঁ আমি কি পাইছোঁ, 36। তো আমি চাব লাগিব 12ৰ লগত কি পূৰণ কৰিলে আমি 36 পাম, মানে 12ৰ লগত কি পূৰণ কৰিলে, 12 × 3 36 আৰু 1 × 3, মানে লবটোকো সেই সংখ্যাটোৰে পূৰণ কৰিব লাগে, মাল্টিপ্লাই কৰিব লাগে। তাৰপিছত আমি কি পাম, 9ৰ লগত কি মাল্টিপ্লাই কৰিলে 36 পাম, 9ৰ লগত 4, সেই 4ক আৰু কি কৰিব লাগিব, লব 5ৰেও মাল্টিপ্লাই কৰিব লাগিব। আৰু 2/36টোক আমি তেনেকৈ ৰাখি দিম। ইয়াত চাওক, 3/36 প্লাছ 5 × 4 = 20, 9 × 4 = 36 হ'ল, আৰু 2/36টো তেনেকৈ ৰাখি দিলোঁ। এতিয়া চাওক, গোটেইকেইটা প্লাছ কৰি দিলোঁ, কাৰণ 36 36 36, 36 কমন এলচিএম ল'লে, 3 + 20 + 2, মানে কিমান, 25/36। আমি কি পালোঁ,
25/36 পালোঁ। এবাৰ চাওক কিছুমান প্ৰশ্ন আমি কেইটামান প্ৰশ্ন আমি এবাৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ৰবিয়ে এটা আপেলৰ 3/5 অংশ খায় আৰু বাকী অংশখিনি ভনী চুমিয়ে খায়। চুমিয়ে আপেলটোৰ কিমান অংশ খাব পালে? এতিয়া চাওক ৰবিয়ে আপেলটোৰ খায় কিমান? এটা আপেলৰ 3/5 অংশ। চুমিয়ে কিমান খাব পাব? চুমিয়ে বাকী থকা অংশখিনি পাব। গতিকে আমি 1ৰ পৰা ৰবিয়ে খোৱা অংশখিনি বিয়োগ কৰি দিলে চুমিয়ে খোৱা অংশটো ওলাই যাব। 1 - 3/5 1 - 3/5 যদি হয় আমি কি কৰিম তাক চিম্প্লিফাই কৰিলে 5 - 3/5 কেনেকৈ হ'ব এইটো চাওক। 5 - 3 কেনেকৈ হয় আমি দেখাই দিছোঁ ইয়াত। 1ৰ তলত আমি এটা 1 থকা বুলি ধৰিব লাগিব হৰ, মানে আমি 1 যদি ধৰি লওঁ যিকোনো এটা সংখ্যাৰে যদি আমি হৰটো 1 বুলি ধৰি লওঁ সেই সংখ্যাটো একেই হয়, আমি ধৰি ল'ব পাৰোঁ ভগ্নাংশ আকাৰত সজালে। -3/5 চাওক তাক আমি চিম্প্লিফাই কৰিলে কি হয় 5 - 3/5। তেনেকৈ আমি চিম্প্লিফাই কৰি কিনে কি পালোঁ 2/5 অৰ্থাৎ গতিকে চুমিয়ে আপেলটোৰ কিমান অংশ খাব পায়? 2/5 অংশ খাব পায় বা খালে। অন্য এটি অংকলৈ আমি আগবাঢ়িছোঁ। আমি আৰু এটা অংক আমি ইয়াত দিছোঁ চাওক। বিকি আৰু প্ৰজ্ঞানে বনভোজ খাবলৈ গ'ল। মাকে সিহঁতক 5 লিটাৰৰ পানীৰ বটল এটি দিলে। বিকিয়ে কি কৰিলে তাৰ 2/5 অংশ খালে, বাকীখিনি প্ৰজ্ঞানে খালে। এতিয়া প্ৰশ্ন হ'ল বিকিয়ে কিমান অংশ পানী খাবলৈ পালে আৰু প্ৰজ্ঞানে কিমান অংশ খালে? আমি জানো যে বটলটোত পানী আছিল 5 লিটাৰ। বিকিয়ে খালে 2/5 লিটাৰ, মানে আমি কি কৰিম ইয়াক চিম্প্লিফাই কৰিলে 2/5 × 5 মানে কিমান পাম 2, মানে 2 লিটাৰ পানী খালে। এতিয়া প্ৰজ্ঞানে কিমান খাব? প্ৰজ্ঞানে বটলৰ পৰা সেই পানীখিনিৰ পৰা আমি কি কৰিব লাগিব 2/5 অংশটো মাইনাছ কৰি দিব লাগিব, মানে 1 - 2/5 অংশ। এইটো কৰিলে কি হ'ব? এইফালে চাওক 5 - 2 / 5। আমি কেনেকৈ পালোঁ সেইটো? আমি যে কৈছিলোঁ হৰ আমি 1 ধৰি ল'ব পাৰোঁ। 1/1 - 2/5 ইয়াক চিম্প্লিফাই কৰিলে কি হয় 5 - 2/5 মানে 3/5। চাওক এইটো 1 - 2/5 অংশ মানে কিমান? 5 - 2/5 মানে 3/5। 3/5 × 5 মানে 5 লিটাৰ পানী আছিলতো, গতিকে আমি 5 লিটাৰৰ 3/5 অংশ মানে 3 × 5 / 5 কিমান হ'ব 3 লিটাৰ। আমি যদি এইটো চিম্প্লিফাই কৰোঁ 3 লিটাৰ। 5 লিটাৰৰ এজনে যদি 2 লিটাৰ পায় এজনেতো 3 লিটাৰ পাবই, কিন্তু আমি দেখুৱাব লাগিব বা আমি জানিব লাগিব কেনেকৈ 3 লিটাৰ হ'ল। গতিকে প্ৰজ্ঞানে 3 লিটাৰ পানী খাবলৈ পালে। ঠিক আছে। আগৰ অংকটোৰ কিছু অংশ আমি ইয়াত দিয়া নিচিনা হৈছে চাব, সংগতি ৰাখি কিনে দিছোঁ মই ইয়াত। 2/7ৰ 3/4 অংশ কিমান? এইটো জানিলে আগৰ যিটো আমি অংক ডিছকাছ কৰিছিলোঁ সেইটো আপোনালোকে অতি সুন্দৰকৈ কৰিব পাৰিব। মানে 2/7 of 3/4 তাত আমি কি কৰিব লাগিব? দুটা ভগ্নাংশক আমি কি কৰি দিব লাগিব? পূৰণ কৰি দিব লাগিব। চাওক 2 × 3 7 × 4 মানে 6/28। তাক যদি আমি কটাকটি কৰোঁ বা আমি যদি তাক চিম্পলেষ্ট ফৰ্মলৈ আনিব বিচাৰোঁ তেতিয়াহ'লে কি হ'ব 3/14 হ'ব। অন্য এটি গুৰুত্বপূৰ্ণ অংক আমি দিছোঁ ইয়াত। চাওক এখন কাৰে মানে গাড়ীয়ে 1 লিটাৰ পেট্ৰলেৰে 16 কিলোমিটাৰ যাব পাৰে। 1 লিটাৰ পেট্ৰলেৰে কি কৰিব পাৰে? 16 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। তেন্তে 2/4 বা 2/3/4 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব যাব পাৰিব? চাই লওক ইয়াত আমি প্ৰশ্নমতে পাইছোঁ 1 লিটাৰ পেট্ৰলেৰে যাব পাৰে 16 কিলোমিটাৰ, মানে 1 লিটাৰ পেট্ৰলেৰে 16 কিলোমিটাৰ ডিষ্টেঞ্চ যাব পাৰে। তেতিয়াহ'লে কি হ'ব 2/3/4 মানে 2/4 আমি যদি এই মিশ্ৰ ভগ্নাংশটোক ভগ্নাংশলৈ আমি আনো কেনেকুৱা হ'ব চাওক। ইয়াত 8 + 4 = 8 + 3
কিমান হয় 11/4 গতিকে 11/4 লিটাৰ পেট্ৰলেৰে যাব পাৰিব ইয়াত 16ৰ তলত আমি এটা হৰ 1 ধৰি লৈছোঁ গতিকে 16/1 ইনটু 11/4 মানে কিমান হ'ল আমি জানো 16 11 যা 176 আৰু 1 4 যা 4 গতিকে 4এৰে 176ক আমি যদি ডিভাইড কৰোঁ হৰণ কৰিলে আমি কি পাওঁ 44 মানে 2 sum of 3/4 লিটাৰ পেট্ৰলেৰে কিমান যাব পাৰিব 44 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব গতিকে এইখিনিয়ে আপোনালোকে বহুতেই ইতিমধ্যে জানেই এইকেইটা মানে অংক যিসকলে গণিতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বা স্কুলত ব্যক্তিগত খণ্ডৰ স্কুলত কিছুমানে কাম কৰি আছে তেওঁলোকে শিকাওঁতে পাইছে বা যিকোনো শৈক্ষিক দিশত যদি জড়িত হৈ আছে আপোনালোকে ইতিমধ্যে এইবিলাক জানেই মই যিসকল ব্যক্তিয়ে বা পৰীক্ষাৰ্থীয়ে শৈক্ষিক দিশত জড়িত হৈ থকা নাই বিভিন্ন কৰ্মৰ জৰিয়তে তেখেতসকলে অন্য কামত জড়িত হৈছে তেখেতসকলৰ বাবে ভিডিঅ'টো মানে মই বেছিকৈ প্ৰিফাৰ কৰিব দিছোঁ কাৰণ তেখেতলোকে সকলোৱে জানিছিল যদিও কিছু কিছু অংশ পাহৰি গৈছে গতিকে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ অলপ হ'লেও সহায় হ'ব বুলি মই ভাবোঁ আপোনালোকৰ মনত পৰিব বস্তুবিলাক আগতে পঢ়া বস্তুবিলাক ৰিমাইণ্ড হ'ব গতিকে সকলোৰে পৰীক্ষা ভাল হ'ব বুলি আশা ৰাখিছোঁ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পৰীক্ষাটো ভালে ভালে দিয়ক সকলোৰে শুভ হওক তাৰে কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ